Hello guys, good morning. Welcome to Sumi's vlog. মই আজি ব্ৰাইডেল মেকআপ এটা কৰিবলৈ গৈ আছো নাওকাটা। মই আপোনালোকক আগৰ ভিডিঅ'তে জুৰুন মেকআপটো কৰা দেখুৱাইছিলো। আজি আমি গৈ আছো মানে হেতু ব্ৰাইডে হয়। আজি ৰিসেপশন ডে হয়। এইটো ভিডিঅ'ত মই আপোনালোকক মেকআপ কেনেদৰে কৰো দেখুৱাম। তো বলক এতিয়া আমি বিয়া ঘৰলৈ গৈ লও গাইস। আমি কৰবালৈ যাব হলে এই বোৰিং টাইমটো নোপোৱাকৈ একদম নাথাকো আৰু দেই। উপায় নাই, ওয়েটটো কৰিব লাগিব। সো আপোনালোকে অকনমান ওয়েট কৰি ভিডিঅ'তে সম্পূৰ্ণকৈ চাব গাইস। এয়া হৈছে আজি ব্ৰাইডৰ বিফৰ মেকআপ লুক। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গাইস, তেতিয়া দেখিবলৈ পাব আফটাৰ মেকআপ লুক। তো আহক এতিয়া জলদি মেকআপটো আৰম্ভ কৰো। মেকআপ প্ৰায় কমপ্লিট হৈ গৈছে। তাই কেনো চাদৰৰ বাবে মাতিলে, সো বাকি থকা কামখিনি চাদৰ শেষ হোৱাৰ পিছত কৰিব লাগিব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ফাইনেলি এয়া ৰেডি হৈ গ'ল আজিৰ ব্ৰাইড। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে লুকটো কমেণ্টত জনাবচোন গাইজ। আৰু আপোনালোকে যদি মেকআপ আৰ্টিষ্ট বিচাৰে আপোনালোকৰ স্পেচিয়েল দিনৰ বাবে মোক কণ্টেক্ট কৰিব পাৰে 9395373166। স্ক্ৰীনত দিয়া থকা এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। ফেচবুকত আছোঁ মই সুমি ডেকা বুলি, আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে মেকআপ আৰ্টিষ্ট সুমি ডেকা। আপোনালোকে চেক কৰিব পাৰে। আজিৰ কইনাজনী ৰেডি হৈয়ে গ'ল। তো এয়া ইহঁতৰে বৌ আৰু চিষ্টাৰ এজনীয়ে মানে মোক ৰখি আছে যে অকণমান ৰেডি কৰাই দিব লাগে। তো সিহঁতক অকণমান ৰেডি কৰি মই ইয়াৰ পৰা ওলাই দিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰিব, আপোনালোকৰ ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব। আৰু নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবলৈ ওচৰতে থকা বেল আইকনটো দবাই দিব গাইজ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।